হাই, গুড মৰ্ণিং। ৰাজশ্ৰীজ লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে কাতি বিহু, গতিকে সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। আৰু এয়া ৰাতিপুৱা গা মূৰ ধুই আহি অকণমান স্কিন কেয়াৰ কৰি ললো। ৰাতিপুৱা ৰ'দটো যে বাৰাণ্ডাখনত ইমান বেছিকৈ পৰে, সৰু সুৰা কাপোৰবোৰ ইয়াত দিলেই শুকাই যায়। মই এতিয়া ফুলবোৰত পানী দি আছো আৰু এদিন পানী নিদিলে ফুলবিলাক শুকাই যোৱাৰ নিচিনা হৈ যায় প্লেনবোৰ। পানী দি আহি মই ৰুম কেইটা মুছাত লাগি গলো আৰু মায়ে আনফালে ৰুম কেইটা কেতিয়াবাতে সাৰি থৈ দিছিলে, মই আৰু মুছি দিলো। আনফালে ইয়াত দেউতাই দোকানৰ পৰা বিহুত লগা কিছুমান সামগ্ৰী কিনি আনিলে আৰু এই মিঠাতেলো কিনি আনিলে। মিঠাতেল বেছিকৈ অনা হৈছে কাৰণ যিহেতু চাকিত লাগিবই, দেৱালীও আহি আছে। মই এতিয়া চাকিবোৰ ধুই আছো কাৰণ সোনকালে চাকিবোৰ ধুই কেনে ৰ'দত শুকুৱাবও লাগিব। এইফালে দেউতাই গোটেই চিৰিবোৰত পাইপেৰে পানী মাৰি আছে। বিহু উৎসৱত এইবিলাক চাফা চুফা হলে ভালেই লাগে। চাকিবোৰ ধুই আনিলো আৰু এতিয়া ৰ'দত শুকুৱাবলৈ দিম। সন্ধিয়া হবৰ হ'ল আৰু মই এতিয়া চাকিবোৰত তেল ঢালি আছো। এইটো কাম আগতীয়াকৈ কৰি থলে অকণমান সহজ হৈ থাকে। সন্ধিয়া হ'ল, মায়ে এতিয়া তুলসীৰ তলত চাকি আৰু শৰাই আগবঢ়াবলৈ ওলাইছে। তলত চাকি দি আহিলো আৰু এতিয়া আমি বাৰাণ্ডাখনতো চাকি দিম। এতিয়া মা আৰু মই গৈ আছো ওপৰলে আৰু যিহেতু আমি ওপৰতে সকলো পাচলি খেতি কৰো সেইবাবে তাতো চাকি দিম। আৰু এইখন 2 নম্বৰ ছাদখনতো মা এটা চাকি দিলে আৰু এতিয়া আমি 3 নম্বৰ ছাদখনত গৈ আছো।
ওপৰৰ পৰা তলত নামি আহিয়ে দেখিলো যে মায়ে দিয়া শৰাইখন নাই। আমি যেতিয়া ওপৰত আছিলো তেতিয়াই কোনোবা সৰু ল'ৰা আহি লৈ গৈছে আৰু ইয়ে প্ৰতি বছৰে হয়ে বাৰু। এতিয়া অকণমান শাল ধূনা জ্বলাই দিছো আৰু আজিৰ কাতি বিহুটো আমি এনেকৈয়ে পালন কৰিলো। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছো দেই, বাই।